হেপী ৰঙালী বিহু মোৰ চেনেলৰ তৰফৰ পৰা সকলো অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ হিয়াভৰা ওলগ জনালোঁ। ভগৱতৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সকলোৰে আহিব লগা দিনবোৰ সুখৰ হয়, শান্তিৰ হয়, তাৰে কামনা কৰিছোঁ। আপোনালোকৰ বিহুৰ প্ৰস্তুতি কেনেকুৱা? মই এতিয়া ৰাতিপুৱা গা পা ধুই মেলি আজৰি হৈ আহিলোঁ। বাকী কাম বন কৰি মেলি আপোনালোকৰ বাবে আমাৰ গাঁৱৰ পৰিৱেশৰ গৰু গা ধোৱা, আমলৰি ভগা, কণী যুঁজোৱা এইবোৰ আটাইখিনি মই ভিডিঅ' কৰি থৈছোঁ, আপোনালোকক দেখাম। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব। মোকো কমেণ্টত জনাব আপোনালোকে কোনে কোনে কি কৰিলে। আপোনালোকলৈ মই ধুনীয়াকৈ ভিডিঅ' কৰি ৰাখি থৈছোঁ। গৰু শুইহে দিছে লাও খা বেঙেনা খা লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হবি বৰ বৰ গৰু। আকৌ সেইকাৰণে কোব আকৌ লাও খা বেঙেনা খা গোৱা কোবাই দিয়াগে দেখিয়ে পোৱা নাই কি বুলি কয় কি বুলি কয় মাখি বাৰু মই পাহৰিলো। মানুহৰ গালে কেলে মাৰে সঁচাকে নেকি? চাদৰত সোমাই গ'ল মাক দলিয়াগে আকৌ নহলে গো বনি যাব মা এইটো লোৱা মাক দলিয়াই দিয়েগে ছাতাপকে দিলে এবাৰ লৈ পিনে দলিয়াই দিয়েগে ইয়াক বন্ধা নাই নি ইয়াৰ সেই কমকে মাৰিলে সেই আৰু পিটি দিয়া পাইছা এজনীক পানী ইমান দিলা লাহেকে দেখুৱাবলৈ কয় সেইটো নেজানো নহয় অকমানকে অকণ তললে তেনেকে ধৰা আকৌ অকমানে উলিয়াই থাকা দেই নহ'লে ভণ্টি ভাঙি পেলাব আকৌ তেনেকে পাতি থাকা তুমি এইফালে ধৰা ধৰা কাটুককে দি দিবা এইডোখৰত মাৰিবা দেই এনেকে ধৰি কাপোৰ দিয়ে অকণ তললে ধৰা ভাঙি পেলাব ভণ্টি দিয়ে নহ'লে তোমাৰতো নভগাকে ধৰিব লাগিব তুমি কদৰ তললে উঠা ইমান কণ উলিয়াবা দেই নালাগিবগে দেখোন লাগিব চাওঁ ভণ্টিয়ে যেন তেন লগাকে থবা আকৌ ওপৰলৈ দিলে ভণ্টি ভাঙি পেলাব আকৌ তোমাৰ ডিমটো তোমাৰতো নভগাকে ৰাখিব লাগিব দেই ভণ্টিটো ভগাকে আৰু তোমাৰতো নভগাকে জোৰছে নহয় বেছি কাটুককে মাৰা ভগাকে মাৰা ওপৰলৈ মাৰা আৰু অকণ মাৰা আৰু অকণ জোৰছে মাৰা এনেকে চাওঁ কোন গ'ল দাদা গ'ল ভণ্টি জিকিলে আকৌ ইফালে দাদা ভাগিলে এতিয়া তুমি কথা এতিয়া সমান হৈ যাব সেইটো ধৰা এতিয়া ধৰা ইফালে ভণ্টি একদম মাৰিবা দেই মাৰা
লাহেকে অলপ হি মাৰো লাগে মাৰা ৰবা নিজে মাৰিব তোমাৰটো গ'ল দাদা খাইলো তুমি খাইলো তোমাৰ দিনটো ভাঙি পেলালো এবাৰ ভাইটি ইফালে পাতা তুমি এবাৰ খেলিবা তুমি মোৰ ওচৰলৈ আহা দুইটা ধৰি পিনি মাৰিম ভাই দাদা তুমি লোৱা এনেকে পাতা আগন তললে পাতা আগন তললে পাতা নহ'লে ভাগি থাকিব ধা হ'ব আজি নিয়মটো এহেঁতি নাজানে নহয় কি কৰে আজি পাইছে পাৰিম দেই ৰবা ৰবা এইটো অকণমান হেৰিকে ধৰিলা ভালকে এহেঁতি নাই জনা ধৰিব এই প্ৰথম এবাৰ পাইছে আমাৰ ভণ্টি ভাগ্যহে ভাল ভণ্টি ভাগ্যহে ভাল ল'ৰাকেইটা ভাগ্য বেয়া নাভাগিলে মাকে জীয়েকে খেলিছে দেই কোন জিকে চাওঁ আকৌ ইফালে পাতি দিয়া মায়ে মাৰিব ইফালে ডিমটো ইফালে ঘূৰাই দিয়া লাহেকে ধৰা লাহেকে মানে আপুনি এবাৰ খুইহে ভাগ্য ভাল হ'লগে আয়া বেয়া দিছো নাই নে কি এখেতে ছোৱালীক গা ধুৱাইছেগৈ তো সিহঁতি দুটা গা ধুই আহিলে এতিয়া চাহ খাম আপোনালোকক দেখুৱাম কি কি পিঠা বনালোঁ বেছি নহয় এবাৰ অকণমানহে কৰিলোঁ যিহেতু এইবাৰ আমাৰ একো নীতি নিয়ম নহ'ব আমাৰ সম্বন্ধীয় বৰ্তা এজন ঢুকাইছিলে তেওঁৰ সকাম হোৱা নাই সেইবাবে আগতে আমাৰ দুমাহী দিনাখন মৃতকক দিয়ে আজি সেয়াও নহ'ব আমি এনেই আৰু জা জলপান পিঠা পনা খাম বাছ ইমানেই আপোনালোক দেখুৱাই থাকিম বাৰু আজি দিনটোত কি কৰোঁ কি নকৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই এয়া মই বিহু বুলি বনালোঁ তিল গুৰ দিয়া খোলা দিয়া পিঠা এইফালে আছে আটা আৰু চুজিৰ মালপোৱা পিঠা এইপিনে আছে বৰা চাউলৰ নিমখীয়া পিঠা এইফালে আছে বৰা চাউলৰ গুৰ দিয়া পিঠা মুড়ি লাড়ু আৰু তিলৰ লাড়ু ইমানখিনিয়ে বনালোঁ এইবাৰ নাৰিকলৰ লাড়ু বনোৱা নহ'ল নাৰিকল নাপালোৱেই বাছ ইমানেই আৰু আমাৰ বিহু এয়া ইমানখিনিয়ে বনালোঁ বিহু খাবলৈ আহিব দেই আমাৰ ঘৰত ইমানেই এতিয়া সেয়া ভাইটি কেইটামান আহিছিলে তেহেঁতক চাহ দিলোঁ খাবলৈ সিহঁতে মানে আমলৰি ভাঙিবলৈ আহিছিলে সিহঁতকো অকণ চাহ খোৱালোঁ এতিয়া নিজে কিবা এটা খাবলৈ যোগাৰ কৰোঁ তাৰপিছত আকৌ আপোনালোকক ক'ব লাগে এইজনী আমাৰ নাচনী ৰেডি হৈ গ'ল দেখাই দিয়া চাদৰ ব্লাউজ যেনে তেনে টানি আজি পিন্ধাই দিছোঁ ইমান যে ডাঙৰজনী দেখাইছে খোপাটো দেখাই দিয়া পিছফালে এইটো খোপা নিজৰ চুলিখিনিকে পকাই পকাই বান্ধি দিছোঁ আৰু কপৌ ফুল লগাই দিলোঁ এয়া ঢোলবিৰি বিৰি জোনবিৰি আৰু গামখাৰু কেনেকুৱা লাগিছে আমাৰ নাচনীজনী ক'ব দেই নিজে কৈ এই আমি ঘৰলৈ গৈ আছোঁ এয়া ঘৰ পাই দেখিছোঁ ভণ্টিয়ে পূৰা পতাত জেতুকা পিচি আছে তাইৰ হাতৰ ৰং ইমান ধুনীয়াকৈ লাগিছে মোৰ দেখিয়ে লগাওঁ লগাওঁ লাগিলে কিন্তু মোৰ লগাবলৈ সময় নহ'ল আগতে আমিও এনেকৈ পতাতে পিচি পিচি লগাইছিলোঁ আটাইকেইজনীয়ে
জেতুকা পালে ক'ৰবাত লগাব লাগিব। এয়া দেউতাই মৃতকক দিছিলে। আমাৰ ঘৰত বৰা চাউলৰ সান্দহগুড়ি, দৈ, গুড়, পিঠাপনা এনেকৈ মৃতকক দিয়ে। আমি মা, খুৰী, ভণ্টি, ভাইটিহঁত আটাইকেইটাই মজিয়াতে বহি খাই আছিলোঁ। এয়া মায়ে ভাত বনাইছে আমাৰ কাৰণে। পাপা থৈ যাগে যা। খালোঁ, গ'লোঁ, আজৰি হ'লোঁ, এতিয়া ঘৰলৈ যাম। ঘৰত গৈ আকৌ লগ পাই আছোঁগৈ। ঘৰ আহি পালোহি এতিয়া। এয়া কাপোৰ কানি সলাই ল'লোঁ। এইয়া শাহুৱেকে জোঁৱাইকলৈ এখন ধুনীয়া গামোচা দি পঠাইছে, ধুনীয়া লাগিছে আৰু ফুলটো ইমান ধুনীয়া। আৰু ছোৱালীলে এখন ৰিহা, তাই পিন্ধি চাইছিলে এখন ঘৰত, মা খুৰীহঁতি নিজে বৈছিলে ৰিহা। এখন পিন্ধি তাই ভাল পাব, একেবাৰে কোমল। মোৰ ভাগৰবোৰ পিন্ধে ডাঙৰ ডাঙৰ হয় চাদৰবোৰ, এইখন পিন্ধি আৰাম পাব। এতিয়া আৰু বাকীখিনি কামত লাগিব। আপোনালোকক দেখুৱাই থাকিম আৰু কি কৰোঁ কি নকৰোঁ, ভিডিঅ'টো চাই থাকিব দেই। এয়া মায়ে দি পঠাইছে। এইটোত আছে বাঁহৰ চুঙাৰ দৈ, ইয়াত আছে এৱা গাখীৰ, ইফালে আছে সান্দহগুড়ি জলপান, ইফালে হ'ল এইখিনি বৰা চাউলৰ পিঠাগুড়ি। নানো বুলি ক'লেও মানে জোৰ জবজ কৰি দি পঠাব, গালিহে খাব লাগে নানো বুলি ক'লে। এয়াই হ'ল মাকৰ মৰম। এইবোৰ নানো বুলি ক'লে বাৰু কোনে গালি খাব লগা হয়। আমাৰ জোঁৱাইক মই চবেই গালি খাওঁ। কৈছোঁ ঘৰতে আছে এইবোৰ নালাগে, নামানে, বলেৰে দি পঠাইছে। আজি যিহেতু দুমাহী হয়, দুমাহীৰ দিনা 100 এবিধ শাক খাব লাগে বুলি কয়। আগৰ পৰা সেইটো নিয়ম, আগতে মাৰ ঘৰত থাকোঁতেও তেনেকৈ শাক বিচাৰে। 100 এবিধ হয়গৈ নে নহয়গৈ নাজানো, তথাপিও খাওঁ। সেয়ে ভাবিছোঁ আজি ময়ো তাৰে শাক কেইডালমান বিচাৰোঁ। 100 এবিধটো বাদেই, 5 বিধ মানে পাওঁ নাপাওঁ সন্দেহ। একোৱেই নাই টকলা বাৰীখনত। আমাৰ শাকনি বাৰী বুলিবলৈতো নায়েই, এনেকৈ যি এটা কিবা এটা গজিলেও চব ছাগলীয়ে খাই দিয়ে। তাকে আৰম্ভ কৰোঁ বুলি ভাবিছোঁ। চাইছোঁ মোৰ এই টাবটোতে এইখিনি খুতুৰা শাক গজি আছে, তাৰে লওঁ কেইটামান। খুতুৰা এবিধ হ'ল। বলক আপোনালোকেও মোৰ লগতে শাক চিকুণগৈ। এয়া ইয়াত আছে টেঙেচি, মাটি কান্দুৰি ল'লোঁ, এয়া খুতুৰা আৰু টেঙেচি। এইখিনিতে পালোঁ এজোপা জিলমিল। আজি 100 এবিধ শাক বুটলিব লাগে। 100 এবিধ শাক নাই নহয় এতিয়া, এইবোৰকে বুটলিছোঁ আৰু। ইয়াতে দিম এটা জলকীয়াৰ আগ, এইয়া জলকীয়া আগ। কি জলকীয়া আগ এটা দিয়া, এই কেলে মই এইটো এনেকৈ বুটলিছোঁ আকৌ। কি কৰিবা তুমি? কি কয় এইবোৰ চব্জি বনাম? নালাগে, মই বনাই দিম, তুমি খাবা। কি জলকীয়া আগ এটা দিব লাগিব, তুমি এনেকুৱা বুটলিছা নেকি? সেইবোৰ নহয়, চববোৰ নাখায়। এইটো পালোঁ, এইটো গঙামূলা হয়, গঙামূলা আগ এটা খাম। দিয়া মোক দিয়া গঙামূলা আগটো দিয়া। হ'ব দিয়া না গঙামূলা। তুমি এইটো ছিঙি লোৱা, এইটো ছিঙা, তুমি এইটো ছিঙা। এইটো খানে নাখায় এতিয়া, চব্জি বনাম পিছত। মোৰ এয়া ইমানখিনি হ'ল শাক, ইয়াতে 10 বিধ আছে, ইমানখিনিয়ে পালোঁ।
হৈ যাব। 100 এবিধৰ ভিতৰত 10 বিধহে পালোঁ। হৈ যাব। আগতে ঘৰত মাহঁতে আম কলি, তাৰপিছত কঁঠালৰ মুচি এইবোৰো দিয়ে। ভাঙৰ আগ, জলকীয়াৰ আগ, মই জলকীয়াৰ আগ এটা দিছোঁ আৰু বিলাহীৰ আগ এটা দিছোঁ। ইয়াত আছে নৰসিংহ পাত, তাৰপাছত আকৌ মচন্দৰী, খুতৰা, মাটিকান্দুৰী, জিলমিল, ইমানখিনি। আৰু কি আছিলে, টেঙামৰা আগ, তাৰপাছত আকৌ এইটো কি কয়, গঙামূলা আছিলে। ইমানখিনিয়ে হৈ যাব। এতিয়া সন্ধিয়া মহ দাহ খেদিবলৈ হৈছে, সেইকাৰণে মই লৈ লৈছোঁ নহৰু কেইটামান ইয়াতে বাটিত তেনেকৈ থেতেলিয়াই ল'ম। হৈ যাব। ইয়াতে পানী দি দিম, আৰু কিবা দিয়ে যদিও মই নাজানো। আগৰ পৰাই ঘৰত সৰু হৈ থকাৰ পৰাই এনেকৈ কৰা দেখি আহিছোঁ। সন্ধিয়াৰ সময়ত বহাগ বিহুৰ দুমাহী দিনা এনেকৈ নহৰু পানী ছটিয়াই যায়, আৰু এনেকৈ কিবা কিবি গাই যাব লাগে। মই দেখাম বাৰু, ভালকৈ নাজানো, তথাপিও কৰিবলৈ চেষ্টা কৰিছোঁ মোৰ যিখিনি মনত আছে। আপোনালোকৰ ফালে এইটো নিয়ম কৰে নাই? মোক কমেণ্টত জনাবচোন। আৰু আপোনালোকে যদি জানে কেনেকৈ কৰে, মোৰ যদি কিবা ভুল হৈ যায় তেতিয়াও জনাব, তেতিয়াহে মই শিকিম। এইখিনি ঠিক কৰি লৈছোঁ। আৰু আজিৰ পৰাই আগতে বহাগ বিহুৰ মানে আগত বিচনী মাৰিব নাপায় বুলি কয়, বা ফেন ল'বও নাপায় বুলি কয়, মূৰ ঘূৰণি হ'ব কয়। আগতে ঘৰত আইতা ককাহঁতে কয়, কিন্তু আজিৰ পৰা এইটো নিয়ম কৰাৰ পাছত আৰু বিচনী মাৰিব পাৰে, একো নাই। ঠিক আছে, মই এইখিনি কৰি লওঁ। দাহ খেদিছোঁ, মহ খেদিছোঁ, দাহ খেদিছোঁ। মানে বেছি যোৱা। মহ খেদিছোঁ, দাহ খেদিছোঁ, মহ খেদিছোঁ, দাহ খেদিছোঁ, মহ খেদিছোঁ, দাহ খেদিছোঁ, মহ খেদিছোঁ, দাহ খেদিছোঁ, মহ খেদিছোঁ, দাহ খেদিছোঁ। মানে বেছি দিয়া। মহ খেদিছোঁ, দাহ খেদিছোঁ, মহ খেদিছোঁ, দাহ খেদিছোঁ, মহ খেদিছোঁ, দাহ খেদিছোঁ, মহ খেদিছোঁ, দাহ খেদিছোঁ। দা মানে কি মা? দাহ খেদিছোঁ, দা মানে কি মা? মহ খেদিছোঁ, দাহ খেদিছোঁ, মা দা মানে কি? দা মানে কি? মহ খেদিছোঁ, দাহ খেদিছোঁ। মা দা মানে কি? পানী ছটিয়াইছিলা নেকি? হা? মা পানী ছটিয়াইছিলা নেকি? নহৰু পানী ছটিয়াইছোঁ। মা মই ছটিয়াও। হৈ গ'ল। মা মই ছটিয়াও। কি দিছা? সিজু দাল। মা মই বিচিম দে, মই বিচিম দে মা। মই বিচিম দে। বিচু না? বিচু না মা? বিচু না মা? ধোৱাবহে লাগে, হয় নাই? বিচিব লাগে। ইমান ধোৱা লৈ নাযাবা, ধোৱা বহুত হেৰি হৈছে। জ্বলিহে গ'লগে। বিচিন থাকিবা ব'লা। বনাইছোঁ। এতিয়া মই জাক দি আহিলোঁ। আমাৰ এইখিনি আটাইকেইঘৰ একেলগে আজি জাক দিয়া হ'ল। এনেকৈ জাক দিলে কয় আৰু মহ দাহখিনি নাহে বুলি। আগৰ পৰা যিখিনি দেখি আহিছোঁ, মই ঘৰত ককা আইতা মাহঁতক যিখিনি কৰা দেখি আহিছিলোঁ, সেইখিনি মই যি জানো সেইখিনিকে আজি ৰাতিপুৱাৰে পৰা আটাইখিনি নিয়ম মানিলোঁ। জনা নজনাৰ মাজেৰে অলপকৈ হ'লেও।
আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব। বহুত আশাৰে বনাইছোঁ ভিডিঅ'টো। মোৰ যদি কিবা ভুল হৈছে আপোনালোকে জনাখিনি মোক শুধৰাই দিব বুলি আশা কৰিলোঁ। তেতিয়াহে মই আগলৈ শুদ্ধকৈ কামখিনি কৰি যাব পাৰিম বা মোৰ ছোৱালীজনীকো শিকাই যাব পাৰিম। এনেকৈ আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব। পুনৰবাৰ কৈছোঁ, সকলো অসমবাসী ৰাইজলৈ মোৰ তৰফৰ পৰা, মোৰ চেনেলৰ তৰফৰ পৰা ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ। আজি এই ভিডিঅ'টো ইমানতে সামৰি নহ'লে বহুত বেছি দীঘলীয়া হৈ যাব, যিহেতু মই ৰাতিপুৱাৰে পৰা ভিডিঅ' বনাই আছোঁ। আপোনালোকে চাই কেনে পালে জনাব। যদি ভাল পালে তেনেহ'লে প্লিজ লাইক এটা কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকল নতুন হয় তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এইটো ভিডিঅ' ইমানতে সামৰি দিওঁ। বাই বাই। হেপী ৰঙালী বিহু। বাই বাই।